খবৰ সকলোৱে? আপোনালোকৰ ভালনে? মোৰ বাৰু ভালে। মোৰ আজি অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ লৈছোঁ টাউনৰ ফালে। আৰু আজি মোৰ লগত কোন কোন আহিছে আপোনালোকে অলপমান গেছ কৰকচোন বাৰু। অকণমান দেৰিকৈ দেখুৱাই আছোঁ। আৰু এয়া এতিয়া মই বেক কেমেৰা কৰি দেখুৱাম ক'লৈ আহি আছোঁ, কি কাৰণে আহিছোঁ, সকলোবোৰ দেখুৱাই যাবলৈ চেষ্টা কৰিম। চাই যাব বুলি আশা থাকিল। এয়া এতিয়া আমি আহি আছোঁ আপোনালোকে হয়তো ৰাস্তাটো চিনি পাই গেছ কৰিব পাৰিছে। আৰু আজি মোৰ লগত কোন কোন আহিছে ব'লক চাওঁ। এয়া হৈছে মোৰ ভাগিন আৰু পাই গ'ল। আৰু আমি চবে মিলি ক'লৈ গৈ আছোঁ কৈ দিয়া। অঁ, এইফালে আছে বাইদেউ আৰু এইফালে হৈছে আমাৰ ভিনদেউ। ভিনদেউ ড্ৰাইভিং কৰি আছে সেইকাৰণে কথা ক'ব পৰা নাই ভালকৈ। আৰু আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আমি ক'লৈ গৈ আছোঁ, কি কাৰণে গৈ আছোঁ, সকলোবিলাক আপোনালোকে চাই যাব বুলি আশা থাকিল। বাটেদি গৈ আছিলোঁ আৰু তেনেকুৱাতে ৰাহুল গান্ধীক লগ পালোঁ। এয়া তেওঁলোকে গৈ আছে মিটিঙৰ কাৰণে, জেগাই জেগাই মিটিং ৰাখিছে। এয়া আমি আহি পহুমৰা পাইছিলোঁ আৰু পহুমৰাতে তেখেতক লগ পালোঁ। সেয়েহে আপোনালোকৰ আগতো অকণমান কেমেৰাত বন্দী কৰি দিলোঁ দেখুৱাবলৈ পাৰিম বুলিয়ে, সকলোৱে চাব বুলিয়ে। এয়া তেওঁ গাড়ীৰ সতে গ'ল বাৰু। আগত মানুহৰ সমাগম বহুত বেছি আছিলে, দেখিবলৈ পাইছে আপোনালোকে কিদৰে তেওঁক আদৰিবলৈ সকলোৱে এনেকৈ ৰখি আছে। মাজতে অকণমান দেখুৱাই দিলোঁ, চাব বুলি আশা থাকিল। এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ, ওলাই টাউনৰ ফালে বুলি ওলালোঁ আৰু তাকে টাউনত গৈ একেবাৰে লগ পাই আছোঁ আপোনালোকক। এতিয়া আমি ৰঙা নদী পালোঁহি। আৰু ইয়াৰ পিছতে মন্দিৰ দুভাগ আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ৰঙা নদী পাৰ হৈ দুভাগ মন্দিৰ পোৱা যায়। অঁ, এয়া এতিয়া আমি পাইছোঁহি আৰু দুৰ্গা মন্দিৰ। এয়া এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ দুৰ্গা মন্দিৰ ভাগ। ইমান ভাল লাগে, তলত পানী ওপৰত মন্দিৰ। ভিতৰ ভাগলৈ যোৱা নাই, অসুবিধা হৈ আছে, সেইকাৰণে বাহিৰ ফালৰ পৰা যিমানখিনি পাওঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই যাব বুলি আশা থাকিল। এয়া এতিয়া আমি আহি পাই গ'লোঁ বাইপাছ। আৰু এইফালেদি টাউন সোমাই যাব লাগিব আৰু এইফালে বাইপাছ হৈ পেলাই ধেমাজিৰ চিলাপথাৰ যলৈকে মন যায় তলৈকে যাব পাৰিব। জোনাই এইফালে বাইপাছ হৈ এনেধৰণে এয়া টাউন সোমাই গ'লোঁ। আৰু এইফালে ধেমাজি চিলাপথাৰ যাব পাৰে। আৰু ইয়াৰ ওচৰতে এভাগ মন্দিৰ আছে, আপোনাক দেখুৱাবলৈ আকৌ এবাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে এতিয়া গণেশ মন্দিৰ। আপোনালোকেও আহিব পাৰে, আমাৰ ইয়াত এনেধৰণৰ মন্দিৰ আছে। এয়া এতিয়া আমি আহি এয়া টাউন সোমাই গ'লোঁ। এইয়া টাউনৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে।
এতিয়া আমি আহি পাই গ'লোহি বিশাল মাৰ্কেট। এয়া আমাৰ লখিমপুৰৰ বিশাল। আমি আহিছোঁ ইয়াত কিবা কিবি চাম বুলি ইয়াতে। পাওঁ নাপাওঁ সেইটো দেখুৱাই যাম বাৰু আপোনালোকৰ লগত। বিশালত সোমালোঁ আৰু সকলোবোৰ বস্তু চালোঁ, কিন্তু যিটো বস্তু বিচাৰি গৈছিলোঁ সেইটো বস্তু পোৱা নগ'লে, সেইকাৰণে তাৰ পৰা ওলাই দিয়া হ'ল। ওলাই আহি ডাইৰেক্ট আকৌ দোকানত বাইদেউ যোনখন দোকানৰ পৰা মাল লয় সেইখন দোকানত আহি সোমালোহি। সোমাই এতিয়া আমি আহি পেলাই পালোহি এয়া তাতে। সোমোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। দোকান বাইদেউহঁতে কিবা কিবি লৈ আছে, চাই আছোঁ। আপোনালোকে চাই যাওক ভিডিঅ'বিলাক। কেনেকুৱা লাগিছে আহি? এইফালে দোকান এনেধৰণে সোমাই যাব লাগে। এইফালে এয়া মাল দুটা কাৰ্টন আৰু এটা কাৰ্টন আনি আছে। তিনিটা আহি গ'ল। আছে আমাৰ মাল। এয়া হৈছে আমাৰ বাইদেউ। হাই কৰি দে। এতিয়া আমি এয়া বস্তু ভৰালোঁ গাড়ীত আৰু এতিয়া যাবলৈ লৈছোঁ আৰু গৈ একেবাৰে দেখুৱাই আছোঁ বাৰু ৰাস্তাটোতো কি কি পাওঁ কি কি নকওঁ সকলোবোৰ। দুৰ্গামণি পাই গ'লোঁ। আকৌ এয়া ঘৰলৈ বুলি উভতি গৈ আছোঁ। একেবাৰে ঘৰত গৈ শেষত লগ পাই আছোঁ দেই আপোনালোকক। হাই ফ্ৰেণ্ডছ, কালি আৰু যিখিনি দেখুৱালোঁ আপোনালোকক ভিডিঅ'টো মই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। আজি আকৌ নতুনকৈ মই ভিডিঅ'টো সম্পূৰ্ণ কৰিবলৈ ওলাই আছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ ধলপুৰ কচুৱা, য'ত ভাওনা সমাৰোহ হৈছে তালৈকে যাবলৈ ওলাইছোঁ আৰু আপোনালোককো লগতে লৈ যাওঁ বুলি ভাবিছোঁ। তাত কি কি হয় কি কি নহয় সকলোবোৰ দেখুৱাই যাবলৈ চেষ্টা কৰিম। তাকে চাই যাব বুলি আশা থাকিল। এয়া মানুহজন লগতে আছে, দুইজনে ওলাইছোঁ যাবলৈ আৰু পৰিয়ালৰ সকলোবোৰ যাব। মা যাব, ভিনদেউহঁত যাব, বাইদেউহঁত গ'লে তাতে দোকান দিছে যিহেতু, আৰু ল'ৰা ছোৱালীকেইটাৰ পৰা ধৰি সকলোবোৰ ওলাইছোঁ। তাকে আপোনালোকে চাই যাবচোন বাৰু শেষলৈকে ভিডিঅ'টো। এতিয়া আমি সকলোবিলাক এনেকৈ ওলাইছোঁ আৰু যাবলৈ ভাওনা সমাৰোহ চাবলৈ। আপোনালোকো ব'লক আমাৰ লগতে লৈ যাওঁ বুলি ভাবিছোঁ। ৰাতি যিহেতু ভালদৰে ৰাতি বাহিৰটো মই দেখুৱাবলৈ। এতিয়া আমি আহি পাই গ'লোহি ধলপুৰ। ধলপুৰেদি সোমাই যাব লাগিব যিহেতু কচুৱা হয়। ধলপুৰ কচুৱা। এয়া আহি পালোহি এতিয়া। এনেধৰণে সোমাই যাব লাগে। এইফালে হৈছে এয়া সত্ৰ। কালি ৰাতি আহিছিলোঁ।
ভাওনা পৰিৱেশটো দেখুৱাবলৈ আহিছোঁ। মানুহ কিমান হৈছে সেইটো বুলি ভাবিছোঁ। তোমার শত্রু ইতিমধ্যে নিষেধ হয়েছে। হাতে কুলো ধরে মাথার ওই পবিত্র গঙ্গা জল, দেহে তোমার ভস্মধরা, গলে কর্মমালা, মধ্যে মধ্যে মুন্ডমালা করে পরিধান। তুমি এই নহয় জানো, তুমি এই নহয় জানো কে দেব সংহারকারী হে প্রভু, তোমার চরণে সহস্র প্রণাম। বৎস, তোমাৰ ক্ৰোধ আৰু আক্ৰোশে মোক তোমাৰ সন্মুখত প্ৰকট হ'বলৈ বাধ্য কৰালে। কিন্তু প্রভু, মোৰ এই ক্ৰোধ আৰু অক্ৰোশ জানো অনুচিত আছিল? জন্মৰ পৰাই এই দুই চকুৱে প্ৰত্যক্ষ কৰি আহিছো দুষ্ট সহস্ৰাধুৰৰ আৰু অত্যাচাৰ। কিন্তু পুত্ৰ, প্ৰভু, বধ কৰি সামান্য হৈ কৰিব পাৰিবা জানো তুমি আতংকৰ অন্ত? কিয়নো আনি প্ৰভু, চেষ্টাৰ অসাধ্য আচৰণ কিবা কৰক। কিন্তু পুত্ৰ, সহস্ৰাধু অতি শক্তিশালী, অতি কঠোৰ তপস্যাৰ বলত এনে শক্তিয়ে ইয়াৰ বাবে তুমি কঠোৰ তপস্যা ভাওনা হৈছে মানুহ আপোনাৰ দেখিবলৈ পাই আছে। মানুহ অকণ বেছিয়ে হৈছে, তথাপিও ঠাণ্ডা আজি অলপ কমিছে। আগলৈকে চাই যাব জ্ঞান অৰ্জন কৰি 10 বৰ্ষ পৰ্যন্ত অস্ত্ৰ শিক্ষা কঠোৰ সাধনা ব্ৰতী হ'ব লাগিব। কিন্তু সেই নীলকণ্ঠ মোৰ পিতৃ ভাওনা সমাৰোহৰ ওচৰতে এয়া মেলাও হৈছিলে। আপোনালোকক মেলাখন ভালদৰে দেখুৱাব নোৱাৰিলোঁ, সেইবাবে মই দুখিত। যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, তাকে চাই যাব বুলি আশা থাকিল। আৰু মই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। বেছি দীঘলীয়া কৰি আগলৈকে আগবঢ়াই নিনো, কাৰণ কিছুমানে আমনিও পাব পাৰে। সেয়েহে ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল সকলোৱে। সেয়াকে কৈ আজি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। তেতিয়াহ'লে সকলোকে মোৰ ফালৰ পৰা শুভৰাত্ৰি।